নিশ্চয় ভাল আজি নতুন এটি ভিডিও লৈ পুনৰ আপোনালোকৰ মাজলৈ আহিছো এজনী হৈছে আমাৰ অকমানি হাই দিয়া হাই হাই লিখা হ্যাপি বাৰ্থডে আজি আমাৰ অকমানিজনীৰ বাৰ্থডে সেই উপলক্ষে যাবলৈ ওলাইছো আমি খটৰা সত্ৰ আৰু ৰত্নাৱলী সত্ৰলৈ আপোনালোকক আটাইবোৰ ভিডিঅ' দেখুৱাবলৈ চেষ্টা কৰিম বাৰু সকলো চাই থাকিব ভিডিঅ'টি আমাৰ মাইনা আজি উপজা দিম আজি 2 বছৰ কৰিলে 2 বছৰ বুঢ়ী হৈ গ'ল হাই বিকা হাই আগত কি এইটো পালিছ দুয়োজনী বাইকে স্কুল যাবলৈ ৰেডি হৈ আমাৰ অকমানিজনীক বাৰ্থডে উইচ কৰিবলৈ আহি পাইছেহি আমাৰ ৰুমলৈ আৰু তাই এইমাত্ৰ খাৰ পাইছে বৰষুণ বতৰ অকমান ধুৱাই দি ৰেডি কৰাই আছো ৰত্নাৱলী সত্ৰ আৰু খটৰা সত্ৰত যাম যিহেতু আমি এখনি শৰাই আগবঢ়াম যাতে ভগৱানে তাইক ভালে কুশলে ৰাখে ৰেডি কৰিছো শৰাই যোগাৰ আৰু গাড়ীৰ ৰখি আছো আমি বাইকতে যাম বুলি ভাবিছিলো যদিও বৰষুণ দি থকা বাবে আমি হঠাৎ চাৰিচকীয়াখনকে ফোন কৰি ক'লো আমাৰ ওচৰৰে হয় ভাইটি মুকুট তাক ৰৈ আছো এতিয়া সি আহিলে আমি যামগৈ এয়া অকমানি ৰেডি গুড মৰ্নিং গাড়ী আহি পাইছে যিহেতু আমি এতিয়া যাবলৈ ওলাইছো বৰষুণ অকমান কমিছে গতিকে আমি ছাতি নোলাকে ওলাই যাব পাৰিম বাৰু তাই গাড়ীখন দেখি কেনেকৈ চাকছো সৰুৰে পৰাই গাড়ীত ঘূৰি তাই আচলতে গাড়ী দেখিলে খুব ফূৰ্তি পায় হাজবেণ্ডে দৰ্জা বন্ধ কৰি ওলাই আহিছে আমি গৈ আছো তাৰপিছত তাইক ফূৰ্তি স্কুললৈ আহিলোঁ এপাক আৰু মাই নাই এই আমাৰ ক শ্ৰেণীৰ এই ক্লাছৰুমটোত তাই এনেদৰে খেলিছে অকণমান হাই এয়া তাইৰ উৎপাত আৰম্ভ হৈ গৈছে বাহিৰত কিনকিনীয়া বৰষুণ গতিকে আজি মই মানে ভালদৰে ক্লাছ কৰিব পৰা নাই তাইক চাব লগা হৈছে প্ৰথম শ্ৰেণীৰ এইজন ছাত্ৰৰ লগত তাইদৰে বহিছে ইমান ঘৰজ্যোতি সুন্দৰকৈ মিলি গৈছে দাদা বুলি ওচৰতে বহিছে আৰু খুব মৰম কৰিছে চাওকচোন কষ্ট মস্তৰি কেনেকৈ বহিব গৈছে তাই স্কুলৰ পৰা আহি আমি ৰত্নাৱলী সত্ৰলৈ আহিলোঁ মই স্কুলত থাকোঁতেই মোৰ হাজবেণ্ডে আৰু এই মুকুট ভাইটিয়ে শৰাইকেইখন দি থৈ গৈছেহি ৰত্নাৱলী সত্ৰত আৰু খটৰা সত্ৰত যিহেতু মই 11:30 বজাত ওলালোঁ স্কুলৰ পৰা এতিয়া আহি গ'লোঁ চাওকচোন পৰিৱেশটো কি সুন্দৰ পৰিৱেশ মই এই ৰত্নাৱলী সত্ৰত দুবাৰ আহিলোঁ তাতে তাই লগ পালে এজনী বান্ধৱী মানে মাইনাতকৈ ডাঙৰ বাৰু প্ৰথমতে উঠি অহা নাছিলে মাইনায়ে মানে মাতি আনি লগ হৈ লৈছে চাওকচোন সিহঁতৰ কি ফূৰ্তি প্ৰচণ্ড বৰষুণৰ শব্দৰ বাবে মই মানে ভিডিঅ'টোৰ পৰা চাউণ্ড অকণমান কমাই ৰাখিছোঁ নহ'লে সিহঁতৰ শিলখিলনি কথা বতৰা আপোনালোকক শুনাব পাৰিলোঁহেঁতেন দুৰ্ভাগ্যজনকভাৱে আপোনালোকক শুনাব নোৱাৰিলোঁ এনেদৰে সদায় যাত্ৰী আহিলে প্ৰভুজনাই এক অধ্যায়কৈ ভাগৱত পাঠ কৰে যাতে যাত্ৰীসকলৰ মন প্ৰাণ ভৰি উঠে ভক্তিভাৱেৰে সঁচাকৈয়ে খুব ভাল লাগিল আৰু আমাৰ এই অকমানি বাবলিজনীয়ে এইবোৰ একো বুজি পোৱা হোৱা নাই যে এইফাল সেইফাল কৰি ঘূৰি ফুৰিছে Quarantine
আমি সত্ৰৰ পৰা অহাৰ সময়ত গোটেইকেইজন দেউৰী প্ৰভুৰ পৰা আশীষ বিচাৰি সেৱা এটি ল'লোঁ। আমাৰ অকণমানিজনীও সেৱা লৈছে প্ৰভুৰ চৰণত। আপোনালোকে আশীৰ্বাদ কৰিব যাতে তাই ভালে কুশলে থাকে। ৰত্নাৱলী সত্ৰৰ পৰা আমি পোনে পোনে আহিলোঁ খতৰা সত্ৰলৈ। এয়া আমি গৈ আছোঁ খতৰা সত্ৰৰ ভিতৰ ভাগলৈ। অকণমান বৰষুণ দি আছে, গতিকে বেগা বেগিকৈ সোমাইছোঁগৈ। চেণ্ডেল তলতে ধুব লাগে। হ্যাঁ ওরে আওয়া বুঝা এয়া শচীন্দ্ৰ বৰুৱা বুলি লিখা যে দেখিছে, এজন হৈছে মোৰ শহুৰ দেউতা, উপদেষ্টা হিচাপে আছে বৰ্তমান সময়ত। কিন্তু এটা সময়ত আমাৰ দেউতা এই সত্ৰৰ পৰিচালনা সমিতিৰ সভাপতি আছিলে। গতিকে বিয়াৰ পিছৰ পৰা এটা খুব ভাল সম্পৰ্ক আছে এই সত্ৰখনৰ লগত আৰু মনৰ পৰা টানো আছে। যেন হওক চাবচোন কি সুন্দৰ পৰিৱেশ। আচ্ছা কার কোন আছে আচ্ছা ৰঘুনাথৰ চৰণত সেৱা জনাই মাহ প্ৰসাদ খাই আমি ফটো ছেশ্যন আৰম্ভ কৰিলোঁ। কেইটামান ফটো উঠি ঘৰলৈ উভতিলোঁ, যিহেতু ৰাতিৰ কাৰণেও পৰ্ব এতিয়া আছে। এয়া আমি আহি পাই দেখিলোঁ খুৰাহঁতে হাত ধৰি কিছু আগবঢ়াই থৈছেই। সৰু সুৰাকৈ এটি পাৰ্টি কৰিম বুলি ভাবিছোঁ, বাৰ্থডে পাৰ্টি। যিহেতু আমি ট্ৰেন্সফাৰ যোগে ঘৰৰ ওচৰতে স্কুল পাইছোঁ, যাবগৈ লাগিব। হয়তো এই মাহৰে শেষলৈকে আমি যাম। তাৰে আগতে আমি এসাঁজ লগে ভাগে খাম বুলি, যিহেতু মাইনাৰো বাৰ্থডেটো পৰিলে, আমি আয়োজন কৰিছোঁ সৰু সুৰাকৈ। এয়া হৈছে ৰন্ধনশাল, ইয়াতে পাক কৰা হ'ব। খুৰাহঁতে বনাব বাৰু, খুৰা খুৰীদেউহঁতে বনাব। হাঁহ মানে বাকাল কি পাখি উঘালি আছে। এইটো ভৱ শংকৰ শৰ্মা। শংকৰ আছিল নে জিত আছিল আপোনাৰ? জ্যোতি জ্যোতি এইটো আমাৰ চিত্ৰকা এওঁলোকৰ তাৰ চলি নোহোৱা হৈছে। মানে এওঁলোকৰ চিমেণ্ট নহয়, মেইন কাৰণটো বেলেগ বাৰু। বেয়া বাৰু হোৱা নাইতো, তিৰিয়ে খাচ খাচেনিত টেনশ্যনত চুলিয়ে গেছি পাইছোঁ। সুখ নেদেই বাৰু। মই অলপ পথ্য লৈ আহোঁ নেকি? 120 টকা দিছে না আপুনি? ঠিক আছে, ধন্যবাদ। এইফালে খুৰীদেউকেইজনীয়ে লাগি আছে শাক পাচলি কটাত আৰু খিৰিকীৰে গুণগুণ কি চাই আছে তাইহে জানিব আৰু। এয়া গধূলি হ'ল আৰু ভণ্টি খুৰীয়ে দালি চব্জি বনোৱাত ব্যস্ত। ইফালে মই আমাৰ ৰুমতে প্ৰসাদৰ যোগাৰ কৰিছোঁ। মোৰ যোগালী হিচাপে এয়া মাইনা আৰু গুণগুণ। এইফালে খুৰীদেউৱে ভাত বনাই আছে, সৰু খুৰীদেউ এজনী শিল পাইছে হেনো চাউলকেইটা, তাকে কিবা কিবি কৈ আছে। এয়া ডাঙৰ খুৰাই হাঁহ বনাই আছে ইয়াতে। খুব সুন্দৰ ৰান্ধনি, আচলতে খুব সুন্দৰ বনাই। খালোঁ বাৰু বহুত খুৰাৰ হাতেৰে। উঠিছে বলো। এয়া আমাৰ ঘৰৰ খুৰা, দেউতা, খুৰীদেউ আৰু মোৰ ভণ্টি ভাইটি আহি পালে। মানে মাইনাৰ মামাকৰ ঘৰৰ পৰিয়াল আহি পাইছে। চাওকচোন তাই লাজকৈ কেনেকৈ আছে।
মোৰ দেউতা খুৰা এই খুৰীদেউ দুজনী সৰু অৱশেষত আমাৰ মাইনাৰ বাৰ্থডেত আমাৰ দীপজ্যোতি ডেকা আহি পালা আমাৰ দীপ আমাৰ লগতে আহিছে আমাৰ ইয়াৰ পানী আমাৰ জুৱেল ডেকা আহিছে আমাৰ পৰশ আহিছে গতিকে সঁচাকৈ বহুত বেছি ভাল লাগিল ইহঁতৰ কাৰণে অপেক্ষাত আছিলোঁ গতিকে মাইনাৰ বাৰ্থডেত আহি সঁচাকৈ তেওঁলোকে আমাক উৎফুল্লিত কৰিলে উৎসাহিত কৰিলে আৰু লগতে কেকটো আজি আমাৰ দীপজ্যোতি ডেকাই আগবঢ়াইছে মাইনাৰ যিটো কেক বাৰ্থডে কেক আৰু লগতে সকলো আহি আমাক বহুতখিনি সহায় কৰিছে ধন্যবাদ সকলোকে দীপজ্যোতিৰ লগ পাই আমাৰ এইকেইজনীয়ে ৰিলছ বনোৱাত ব্যস্ত লগতে আমাৰ মইনাও আপোনালোকেতো সকলোৱে চিনিয়ে পায় খিতেকাই আৰু এতিয়া আমাৰ কেক কটা পৰ্ব আৰম্ভ কৰিম দীপজ্যোতিয়ে কেকটো মাইনালৈ উপহাৰ দিছে আহকচোন আপোনালোককো দেখুৱাম এয়া ৰেডি হৈ আছোঁ কেক কাটিবলৈ মাজে মাজে ফটো মাজে মাজে ভিডিঅ' হাঁহি ধেমালিৰ মাজে এনেদৰে মাইনাৰ বাৰ্থডে কেক কাটিবলৈ আমি সাজু হৈছোঁ তাইৰ মানে গামোচাখন দিয়াৰ কাৰণে অশান্তি গুচাব চেষ্টা কৰি আছে
আমাৰ ৰাইজনীয়ে একো কেক নাখায় কেক বুলিয়ে নহয় খোৱাত একেবাৰে বেয়া স্বাস্থ্যটো দেখি আপোনালোকে নিশ্চয় গম পাইছেই এয়াই আৰু তাই নমুনা এয়া এইখন ফটো ধুনীয়াকৈ বনাই আনি গুণু চুমু বায়েকে তাইক উপহাৰ দিছে এনেদৰে কেক খোৱা কাৰ্যসূচী চলি আছে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আমনি নাপালে হ'ল আৰু আপোনালোকে এতিয়া খুৰীকেইজনীয়ে ভাত পানী দি আছে একেজন আছে খুৰা এজন আছে মহেন্দ্ৰ ৰাভা খুৰা লগতে আমাৰ ঘৰৰ পৰিয়ালটি যাবগৈ যিহেতু ভিতৰত সোনকালে দিছে কাৰণটো গ'লকৈ এনেদৰে টৰ্চ মাৰি মাৰি আটাইবিলাকে খাইছে যিহেতু গুৰেশ্বৰলৈকে যাব লাগিব বতৰো খুব বেয়া এই আমাৰ দিবাত বৈছি এবাৰ চিন্তা কৰিব নাকি এনেদৰেই খিতেকাই দীপজ্যোতিয়ে হাঁহি ধেমালিৰ মাজেৰে ভাত খাই আছে নিজেও হাঁহিছে আনকো হাঁহিছে যিহেতু তাৰ কামেই সেইটো ইফালে জুৱেল বসিয়ে দে জীৱন
পাবা এইটো সুমন এইটো লিকো চাম খান এইটো কি বস্তু আৰু ভাতৰ মাৰে এইটো নয়ন এইটো আমাৰ ডাঙৰ মাইনা এইটো আমাৰ পপি এইটো আমাৰ গুণু সেইকাৰণে মুখত ভৰাই আছে সেইকাৰণে মাত দিয়া নাই এইটো হ'ল আমাৰ চুমু আৰু এইটো আমাৰ হ'ল সৰু উঠাম এইটো হ'ল আমাৰ গীতা ঘড়ী এইটো হ'ল আমাৰ ভণ্টি ঘড়ী মাংস সজাই আছে এনেদৰেই আমাৰ মাইনাৰ বাৰ্থডেটি পালন কৰিলোঁ আপোনালোককো দেখুৱালোঁ আৰু কেইটামান ফটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থকাৰ বাবে আপোনালোক ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিঅ'টি যদি ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যিসকলে নতুনকৈ চেনেলটিৰ ভিডিঅ'টো চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আজিলৈ সামৰিছোঁ বাই বাই